আমি আজি গৈ আছোঁ কাকচাঙত পিকনিক খাবৰ কাৰণে। আপোনালোকক যিমান দূৰ পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম, যিমানকণকে পাৰোঁ। আমি পাহাৰলৈ উঠিছোঁ। কাকচাঙত পিকনিক খাবলৈ আহি পাহাৰলৈ উঠি ভাল লাগিছে। সেইফালে আমাৰ বেম বহি আছে, উঠিব পৰা নাই। সেইফালে আমাৰ হিমাংশু ৰৈ আছে, উঠিব পৰা নাই। যেনে তেনে আমি উঠিছোঁ আৰু কিমান দূৰ আছে চাওক আপোনালোকে। হ'ল কিয় নামিব পৰা নাই যে? কৰিবই আকৌ আমি লাহে লাহে নামি গৈ আছোঁ। আমাৰ লগত আছে হিমাংশু দা। কেতিয়াবা বেছি হৈ যায়, কেতিয়াবা কমি যায়। কমি উঠিলে মানে তাইক দি দিয়া, দি ল'ব এতিয়া মোৰ বেগটো মই থম দিয়া লৈ লওঁ।